নমস্কাৰ বন্ধুসকল, বলক আমি একেলগে যাওঁ আজি কলকাতাৰ ফেমাছ বিশ্ব বাংলা গেট, দ্য লেটেষ্ট এডিশ্যন টু দ্য আইকনিক ষ্ট্ৰাকচাৰ অফ কলকাতা। এইখন আপোনাৰ নিউ টাউন এৰিয়াত অৱস্থিত যথেষ্ট পপুলাৰ এটা টুৰিষ্ট স্পট। একচুৱেলি ইট ইজ এ হেংগিং ৰেষ্টুৰেণ্ট। ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ খাদ্যই তেওঁলোকে বৰ ধুনীয়াকৈ পৰিৱেশন কৰে। এখন হেংগিং ৰেষ্টুৰেণ্ট যিটো এনেকুৱা ধৰণৰ ইণ্ডিয়াত সৰ্বপ্ৰথম এইখনেই কলকাতাত আছে। যিটো নিউ টাউন এৰিয়া তাতে তেওঁলোকৰ এইটো বনাইছে ধুনীয়াকৈ। 85 মিটাৰ ওপৰত এখন সুন্দৰকৈ গঢ়ি তুলিছে ৰেষ্টুৰেণ্টখন। এনেকৈ যিটো নিউ টাউন এৰিয়া গৈ দেখিছেনে, সেইখন আমি পাইছোঁহি, অকণমান ওচৰ পাইছোঁহি। ৰাতি আৰু বৰ ধুনীয়া লাগে যেতিয়া লাইট জ্বলি যায়, বৰ সুন্দৰ পৰিৱেশ হয়। এমেজিং ভিউ এইখন দেখিছেনে, দ্য বিশ্ব বাংলা গেট। থেংক ইউ বন্ধুসকল, আকৌ লগ পাম।